হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি আহিছোঁ শিৱসাগৰত। লগ এজনে লগ ধৰিছিল বহুত দিনৰ পৰা। সিহঁতৰ বাইকৰ ঘৰ আছে বোলে ইয়াতে, তাতে লগ ধৰিছিল। মই বোলো ব'ল যাওঁ। সময় থাকোঁতে একো কাম এতিয়া নাই, বিশেষ একো কাম কৰি থকা নাই যিহেতু, ফুৰি আহোঁ বুলি আহিলোঁ। আৰু এতিয়া আহিছোঁ আমি উইন্স অফ হাজৰিকা। এইখন চাওক বাহিৰৰ পৰা উইন্স অফ হাজৰিকা। বাপৰে বহুত ডাঙৰ দেই প্লেনখন। আমি ওপৰতে গ'লেতো ইমান সৰু সৰু দেখা পাওঁ, কিন্তু ইয়াতে বহুতখিনিয়ে ডাঙৰ। এতিয়া চকাকেইটা চাওক, আমাৰ ইয়াতে ট্ৰেক্টৰ চলাই, ট্ৰেক্টৰৰ চকা আগৰ চকাকেইটাৰ সমান ডাঙৰ। বাপৰে বহুত ডাঙৰ কিন্তু চকাকেইটা। মই বহুত সৰু সৰু যেন পাইছিলোঁ। আৰু এইকেইটা পিছৰ চকাকেইটা যে সোমাই থাকে ওপৰত উৰিলে, তো সেইখিনি জেগাখিনি ওপৰত। আৰু এইখিনি চাই লওক। আৰু এতিয়া এইফালে কেইটা 4টা চকা, বাপৰে 4টা চকা আছে এইফালে। আৰু এতিয়া আমি আহিছোঁ ৰংঘৰত। তাৰ পৰা আহিলোঁ, তাৰ পৰা উইন্স অফ হাজৰিকাৰ পৰা আহি ইফালে আহিছোঁ ৰংঘৰত চাওক কিমান ক্লিন কৰি ৰাখিছে, ধুনীয়া লাগিছে কিন্তু জেগাখিনি। আৰু ইমান ধুনীয়াকৈ হেৰি কৰি ৰাখিছে, চাফ চিকুণ। আৰু ইয়াতে হয় আৰু ইফালে কি কি কয়, কি খেল হয় যে, এইফালে খেল চেল হয়, ম'হ যুঁজ এইবিলাক ইয়াতে হয় আৰু ইফালে ভিতৰৰ ফালে চাওক, ভিতৰৰ ফালে বাপৰে ধুনীয়া। কিন্তু আৰু মানিব লাগে, বাহিৰত ইমান ৰ'দ দিছে, ইমান গৰম, কিন্তু ভিতৰত অহাৰ লগে লগে গৰমৰ একো অনুভৱেই হোৱা নাই। বা এনেকুৱা হেৰিকৈ বনাইছে তাতে ৰজাগিলাকে। আৰু এইফালে বাহিৰলৈ চব ভিতৰৰ পৰা বাহিৰত দেখি এনেকুৱাকৈ দেখি আৰু বা ধুনীয়া লাগিছে কিন্তু আহি পেলাই। আৰু এইখিনি ভিতৰৰ ডিজাইনটো চাওক, ডিজাইনখিনি ইমান হেৰিকৈ ৰাখিছে। আৰু যোনফালে গ'লেও চব একে নিচিনাই লাগে। ইফালৰ পৰা ওলালেও সিফালৰ পৰা ওলালেও একেখিনি জেগাতে থকা যেন লাগে। আৰু ইফালে বেক চাইডটো ইফালে, আৰু ইফালে চকী টকী দিছে যাতে মানুহ আহি বহিব পাৰে গাইছ। আৰু এতিয়া আমি আহিলোঁ তলাতল ঘৰৰ এইকেইটা চাওক। এইকেইটাকে আৰু আগৰ দিনত বোম মাৰিছিল কিজানি, আৰু এইবিলাক আইটি আছিল। আৰু এতিয়া আমি ওপৰত উঠি আহিছোঁ তলাতল ঘৰ। আৰু দূৰৰ পৰা দেখিলে ওপৰৰখিনি ঘৰৰ ভেটি যেনেকুৱা, ঠিক তেনেকুৱা ধৰণে লাগে। গম নাপায় যে ইয়াৰ তলত যে কিবা আছে, ইয়াৰ তলত যে ঘৰ চৰ আছে বা সোমাব পাৰি বা মাৰি কৰিব পাৰি, তেনেকুৱা নাই। আৰু এতিয়া আমি আহিছোঁ তলতে সোমাই। আৰু ৰংঘৰৰ সৈতে ঠিক একেই, আৰু অলপমান বেলেগ ধৰ আৰ্কিটেক্সাৰটো ঠিক একেই। আৰু এতিয়া অলপমান ডিজাইন আছে বাৰু, তলাতল ঘৰত অকণমান ডিজাইন আঁকি আছে। আৰু এইবিলাক চাই লওক দেখাইছোঁ। আৰু ৰংঘৰত আহি তলাতল ঘৰত আহি এটাই কিবা ভাল লগা নাই, চাফ চিকুণটো অলপমান ৰংঘৰত যেনেকুৱা ক্লিন কৰি ৰাখিছিল, তো ঠিক পিছৰ ফালে ধৰক সেনেকুৱা ক্লিন কৰি ৰখা নাই। আৰু ইয়াতো ঠিক একেদৰেই, যোনফালে গ'লেও একেখিনি জেগাতে যোৱা হেন লাগে, একেখিনি জেগাতে আৰু যাই পায়। ইফালে গ'লেও এই একেখিনি জেগাতে ওলোৱা যায়, আৰু সিফালে গ'লেও একেখিনি জেগা। আৰু গাইজ বহুতখিনি বিচাৰাৰ পিছত এইখিনি পালোঁ, ওপৰত উঠা চিৰিটো পালোঁ। বহুতখিনি বিচাৰিছোঁ, 15 মিনিট মানে কিজানি একে জেগাতে ঘূৰি আছোঁ, ঘূৰি ওপৰত বহি থকা মানুহ দেখা পাইছোঁ, কিন্তু কোনফালে উঠে সেইটো বিচাৰি পোৱা নাছিলোঁ। তেনেকৈ বিচাৰি পালোঁ, এতিয়া ওপৰত যাই আছোঁ। আৰু ওপৰৰ ঘৰটো ইমান মেৰামতি কৰা নাই চাগে, বা এই য'ত শিলত কাটে যায়, শিল কাটি যায় ডিজাইন কৰিছে বা হেৰি আঁকিছে আৰু আৰ্টবিলাক কৰিছে, সেইখিনি ক্ষয় হৈ গৈছে। আৰু ইমান এটা হেৰি হোৱা নাই। আৰু পিছফালে দেখা পাব পাৰে, পিছফালৰ আগফালেও আছে বাৰু, আগফালৰখিনি ক্ষয় হৈ গৈছে। সেইখিনি চাই লওক, ইটাবিলাক গোটেই যিমান যি হেৰি আছে সেইখিনি ক্ষয় হৈ গৈছে। আৰু এইফালে 360 ভিউ। আৰু এইফালে পুখুৰীটো আছে, পুখুৰীটো ইমান চাফা কাৰণে কৰি আছে, মানুহ হেৰিবিলাক কাটি থকা দেখা পাইছোঁ, আৰু মাটি চাটিও পেলাই থকা দেখা পাইছোঁ। চাওক কেনেকৈ ক্ষয় হৈ গৈছে, এইবিলাক দেখা পাইছে নহয় এইবিলাক। আৰু ভিডিঅ'টো সকলোৱে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কেনেকুৱা ভিডিঅ'টো হৈছে, কেনেকুৱা কি হৈছে, সেইখিনি ক'ব বুলি আশা কৰিছোঁ। আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু কমেণ্টত ক'ব কেনেকুৱা হৈছে।